নমস্কাৰ মোৰ নাম হল আমলাঞ্জিত কৌশিক আৰু আপোনালোকে চাই আছে স্মাৰ্ট লাৰ্নিং ইউটিউব চেনেল ঠিক আছে তো একচুয়ালি ডিসকাশন কৰিম এই ভিডিওটোত যে নৰ্মেল যোনখিনি কোৰ্सेस হয় বা ডিপ্লোমা হয় ঠিক আছে তো সেইখিনিৰ লগত যোনখিনি প্ৰফেশনাল ডিপ্লোমা বা প্ৰফেশনাল কোৰ্सेस হয় তাৰ ওপৰত ঠিক আছে তো প্ৰফেশনাল কোৰ্सेस বা ডিপ্লোমা ক'ব গ'লে ধৰি লওক কোনখিনি হয় ধৰি লওক এমবিএছ এমবিএ হওক ধৰি লওক বিএসসি এমসিএ ঠিক আছে বা ধৰি লওক তেনেকুৱা বহুতখিনি নতুন নতুন কোৰ্सेस ডিজিটেল মাৰ্কেটিং ওপৰত আছে বহুতখিনি এনেকুৱা মানে যোনখিনি বস্তু ডিজিটালাইজ হয় বা ধৰি লোৱা প্ৰফেশনাল হয় মানে ধৰি লোৱা যোনখিনি বস্তু এটা ইউজেস হৈ আছে এটা কোম্পানীজ বা এনেকুৱা এটা জায়গা য'ত মানে ইউজ কৰিব পাৰি ঠিক আছে তো সেইটো হল তোমাৰ প্ৰফেশনাল কোৰ্सेস যোনখিনি প্ৰফেশনাল মানুহখিনি ফিল্ডত গৈ কাম কৰে সেইখিনি হল প্ৰফেশনাল কোৰ্सेস ঠিক আছে তো জেনাৰেল কোৰ্सेস খিনি কোনখিনি হ'ব ধৰি লোৱা বিএ ঠিক আছে বিএসসি এমসিএ ঠিক আছে সৰি এমসিএ নহয় বিএসসি তাৰপিছতে তোমাৰ ধৰি লোৱা বিকম তো তেনেকুৱাবোৰ তাৰপিছতে সেইবোৰ হল তোমাৰ ধৰি লোৱা জেনাৰেল কেটেগৰীত পৰে বা জেনাৰেল কোৰ্सेস হয় ঠিক আছে বা জেনাৰেল চাৰ্টিফিকেশন পাবা তাত তোমালোকে তো কথাখিনি সেইটো যে সেই দুটাৰ লগত ডিফাৰেন্সেস খিনি কি হয় আৰু এতিয়া বৰ্তমান আমাৰ যোনখিনি এডুকেশ্যন লেভেল হয় সেইটো কি হয় তো তাৰ ওপৰত সৰুকে মই জাষ্ট হেৰি কম দুটামান কথা একচুয়ালি চোৱা যোনখিনি কথা কম সেইখিনি অবভিয়াছলি তোমালোকে জানা ঠিক আছে জানিও তোমালোকে কি কৰি আছা এতিয়া ধৰি লওক এটা টাইম এটা ৱেষ্ট কৰি আছা ৰিজনটো কি চোৱা সিম্পলি ক'ব গ'লে এতিয়া চোৱা তোমালোকে গ্ৰেজুৱেশ্যন লেভেলটো পাৰ কৰিলা পাৰ কৰি কি কৰিবা অবভিয়াছলি এটা জব বোলা বস্তুটো নাই ঠিক আছে একচুয়ালি নাই বুলি সেইটো তোমালোকে জানা একচুয়ালি আছে জব বহুতখিনি আছে ভেকেন্ট বহুত আছে ঠিক আছে তোমালোকে ল'ব পৰা নাই ল'ব নাজানা বা ল'ব পৰা নাছিলা বা কোনোবা পৰা নাই তো কেতিয়া পাৰিবা যেতিয়া তোমালোকে এনেকুৱা এটা কোৰ্চেছত এনৰোল হবা যোনটো কোৰ্চেছত এনৰোল হোৱাৰ পিছত বা তোমালোকে এডমিশ্যন লোৱাৰ পিছত তোমালোকৰ ইন ফিউচাৰ তোমালোকে যোনটো তোমালোকে আছা তাতকে বহুত ভাজ চেঞ্জ হৈ যাবা ঠিক আছে মানে এটা তোমালোকৰ যোনটো বডি লেংগুৱেজ হয় বা তোমালোকৰ যোনখিনি ৱে অফ মানে কাউন্সেলিং বা ৱে অফ টকিং ঠিক আছে তোমালোকে সেইখিনি ওভাৰঅল চব চেঞ্জ হৈ যাব ধৰি লোৱা এতিয়া নৰ্মেল যোনখিনি ডিউৰেশ্যনৰ যোনখিনি কোৰ্চেছ কৰে ঠিক আছে এটা ডিগ্ৰী লেভেলত তো সেইখিনি কি হয় জাষ্ট সিম্পলি এটা ডিগ্ৰী পায় যোনটো ডিগ্ৰী কোনো একচুয়ালি চাব গ'লে কোনো মানে ভ্যালু নাই কজ স্কিলছ নাথাকিলে আজিকালি ক'তো একো ভ্যালু নাথাকে ঠিক আছে মেইন হল থিং হল স্কিলছ আফটাৰ দ্যাট তোমাৰ হাৰ্ড ৱৰ্ক ঠিক আছে তাৰপিছত এডুকেশ্যনটো তুমি কেনেকে আয়ত্ত কৰিছা সেইটো সবতকে ইম্পৰ্টেন্ট কথা হয় ঠিক আছে আয়ত্ত কৰাটো ইম্পৰ্টেন্ট হয় কিন্তু ক'ৰ পৰা কৰিছা সেইটো এটা ইম্পৰ্টেন্ট কথা কজ তোমাক শিকাইছে কোনে ঠিক আছে শিকাইছে কোনে সবতকে ডাঙৰ কথা ইন্টাৰেষ্টিং কথাটো হল যে বৰ্তমান যদি তুমি গ্ৰেজুৱেশ্যন কৰি আছা বা গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছা ঠিক আছে তোমালোকক শিকাব কোনে এজন বহুত আগত পঢ়া শুনা কৰা মানুহ এজনে তোমালোকক শিকাব ঠিক আছে ফাৰ্ষ্ট অফ অল কিন্তু সেইটো একচুয়ালি চাব গ'লে লজিকলি চাব গ'লে নহয় কিন্তু এফালৰ পৰা চাব গ'লে সেইটো এটা কথা হয় সেইটো এটা ৰিজন হয় ৰিজনটো কি তেওঁলোকে তাৰ আগতে পঢ়া ন ঠিক আছে তো তেওঁলোকে এডিশ্যন ৱাইজ পঢ়িছিলে আমুক এডিশ্যন তামুক এডিশ্যন ধৰিলা এডিশ্যন নম্বৰ 1 2 3 4 5 6 এনেকে থাকে ন তো বুকছ এখনত থাকা এডিশ্যন থাকে ঠিক আছে তাত এডিশ্যনত একো নাথাকে দুটামান বস্তু জাষ্ট সিম্পলি চেঞ্জ কৰে আৰু বেলেগ একো নাথাকে যেনেকে কিতাপখন তেওঁলোকে পঢ়িছিলে এজ ইট ইজ পঢ়ে মানে এটা দিয়া থাকে কিন্তু অলপমান চেঞ্জ কৰে ইফাল ইফাল কৰে কিন্তু এটা কথা কওঁ সেইটো কৰিলে নহব একচুয়ালি এডুকেশ্যনটো একদম চেঞ্জ কৰি দিব লাগিব এতিয়া আৰ্টছৰ ষ্টুডেণ্টে এতিয়া বৰ্তমান যোনটো এডুকেশ্যন লৈ আছে সেই এডুকেশ্যনটো লৈ পেলাই এতিয়া ফিল্ডত কি কাম আছে কোৱাচোন তুমি কেইটানো কাম আছে ঠিক আছে দুই এটা যোনটো তোমাৰ মেজৰ লৈ পেলাই কিছুমান আছে মই এইটো নকওঁ যে সব কোৰ্ছে বেয়া বুলি একো নকওঁ মই ঠিক আছে কিন্তু বৰ্তমান যোনটো চলি আছে মই সেইটোৰ ওপৰতহে কম হয় নহয় যে এতিয়া কোনটো কৰিলে তোমালোকৰ ইন ফিউচাৰ জব এটা লাগিব ভাল জব এটা পাবা ঠিক আছে কোৱা এতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত ষ্টুডেণ্টছ খিনি মেক্সিমাম ষ্টুডেণ্টছ খিনিয়ে কি কৰে এতিয়া চেলছ এণ্ড মাৰ্কেটিঙত সোমাবলগীয়া হয় ঠিক আছে তো ধৰি লোৱা চেলছ এণ্ড মাৰ্কেটিঙত সোমাবলৈ বেলেগ বেলেগ ধৰি লোৱা চেলছ এণ্ড মাৰ্কেটিং থাকে সবৰে বেলেগ বেলেগ ষ্ট্ৰেটেজি থাকে সবৰে বেলেগ বেলেগ এটা প্ৰফাইল থাকে ঠিক আছে কিন্তু মেক্সিমাম খিনি ষ্টুডেণ্টছে চেলছ এণ্ড মাৰ্কেটিঙত সোমাব লাগে চ' চেলছ এণ্ড মাৰ্কেটিং তুমি গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত চেলছ এণ্ড মাৰ্কেটিং নকৰিলেও হ'ব তুমি হাই ছেকেণ্ডেৰী লেভেল ষ্টুডেণ্টৰ এতিয়া মাৰ্কেটিং কৰি পেলাই সেই ছেম লেভেলত পাব পাৰা মানে তোমালোকে এটা মই চিম্পলি এক্সাম্পল এটা দিছো তুমি এটা হাই ছেকেণ্ডেৰী পঢ়ি আছা ঠিক আছে পঢ়া কমপ্লিট কৰিলা লগালগ তুমি চেলছ এণ্ড মাৰ্কেটিঙত সোমাই দিলা যিকোনো এটা কোম্পানীত সোমাই দিলা তাৰপিছত তোমাৰ এতিয়া ধৰি লোৱা তুমি 4 to 5 years তুমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবা সেই 4 to 5 yearsত তুমি ইনকাম কৰিব পাৰিবা সেই হাই ছেকেণ্ডেৰী লেভেলৰ পিছতো মানে হাই ছেকেণ্ডেৰী
কমপ্লিট কৰাৰ পিছত যোনটো তুমি টাইম দিলা এটা কোম্পানীক তুমি ইনকাম কৰিলা ঠিক আছে তাৰ ইনকামৰ তুলনাত তুমি কি পাবা ৰিয়েল লাইফত যোনটো তোমাৰ স্কিলছ লাগে ঠিক আছে মানে মানুহ এটা চোৱা প্ৰতিটো বস্তুতে আজিকালি সেলছ আছে মাষ্টাৰটাও সেল কৰে ঠিক আছে এটা ডক্টৰো সেল কৰে প্ৰতিটো বস্তুৱে সেলছ কৰে ঠিক আছে এটা ধৰি লোৱা যদি এতিয়া ধৰি লোৱা চন্দ্ৰয়ান 2 যোনটো আছিলে ন তো তাত যোনখিনি বস্তু ইউজ হৈছিলে এতিয়া বৰ্তমান সেইখিনি বস্তু এতিয়া সেলছ হৈ আছে তেতিয়াও সেলছ কৰিছিলে এতিয়াও সেলছ হৈ আছে ঠিক আছে মানে হেতু এটা বস্তু যেনেকুৱা এটা বস্তু সেলছটো প্ৰতিটো বস্তুতে লাগে প্ৰতিটো জায়গাতে লাগে ঠিক আছে এটা ধৰি লোৱা তুমি ডিগ্ৰী কমপ্লিট কৰিলা আফটাৰ দ্যাট তুমি কি কৰিলা তুমি কোনবা এখন কোম্পানীত গৈ পেলাই তুমি ইন্টাৰভিউ দিলা ঠিক আছে তুমি হেতু মানে ইন্টাৰভিউয়াৰ জনৰ ওচৰত তোমাৰ সেলছ পিচিং কৰিবা মানে তুমি মই এটো জানো হেতু জানো মানে তুমি তাক কিবা তোমাৰ নিজৰ যোনখিনি মানে এডুকেশ্যন প্ৰভাইড কৰিলা বা তোমাৰ হাতত ব্ৰেইনত যিখিনি বস্তু আছে সব তেওঁলোকক বেছি দিবা মানে সেলছ কৰিলা যে মই ইমান টাইম দিম এটো দিম হেতু দিম আপুনি মোক খালি ইমান এমাউন্ট দিব লাগে মানে সেই এমাউন্টৰ কাৰণে তুমি সেই তোমাৰ নিজৰ যোনটো লাইফৰ যোনখিনি বস্তু তুমি লৈছিলা ঠিক আছে আৰ্নিং কৰিছিলা ঠিক আছে মানে মাইন্ডত যিখিনি বস্তু ললা তুমি ঠিক আছে এতিয়ালৈকে আজিলৈকে লাইফত তুমি যিখিনি বস্তু ললা আৰু লবা ফিউচাৰ এই বস্তুখিনি তেওঁলোকৰ আগত ৰিপ্ৰেজেন্ট কৰি পেলাই সেই এমাউন্টত তোমালোকে নিজকে বিকি থৈ আহা মানে ধৰি লোৱা 20,000 টকা 15,000 টকা 10,000 টকা 5,000 টকা তোমালোকে নিজকে তাত বিকি থৈ গুচি আহা ঠিক আছে তো চাব গ'লে সেইটো হয় নে নহয় তোমালোকে নিজে এবাৰ ভাবিছো হয় নে নহয় ঠিক আছে ফাৰ্স্ট অফ অল সেকেন্ড থিং কথাটো হ'ল যে তোমালোকে কোৰ্সেছ কোনখিনি কৰিব লাগে সো কোৰ্সেছটো তুমি গ্ৰেজুৱেচন কৰি থাকা যোনটো এটা কোনো গ্ৰেজুৱেচন নকৰা কিয় কোৰ্সেছ এনেকুৱা এটা কৰা চোৱা যোনটো বস্তু এটা বৰ্তমান চলি আছে এতিয়া টেকনলজি কোনটো চলি আছে এটা ধৰি লোৱা এটা কম্পিউটাৰ যুগ চলিছে ঠিক আছে সো কম্পিউটাৰ ৰিলেটেড কাম কৰা মই এটা নকওঁ যে তোমালোকে যিকোনো এটা দামী ইনষ্টিটিউচনৰ পৰা কম্পিউটাৰ যিকোনো এটা চাৰ্টিফিকেট লৈ লোৱা মানে তেনেকুৱা নহয় তোমালোকে ফাৰ্স্ট অফ অল নিজে সাৰ্চ কৰা যে কোনটো কোৰ্স ইন ফিউচাৰ তোমালোকৰ বেনিফিট আহি আছে উইদিন 4-5 ইয়াৰ্ছত কোনটো কোৰ্স আহি আছে যোনটো তোমালোকে কৰিলে বেনিফিট হ'ব যেনেকৈ তোমাৰ ডিজিটেল মাৰ্কেটিং আহি আছে ঠিক আছে যোনটো সেলছ কৰি আছে ষ্টুডেন্টস বা যোনখিনি এটা বৰ্তমান ইন ফিউচাৰ সেলছত যাম বুলি ভাবিছে বা সেলছত গৈ আছে তেওঁলোকক এটা কথা কৈ দিও ডিজিটেল মাৰ্কেটিং আহি আছে ডিজিটেল মাৰ্কেটিঙে সেই যোনটো সেলছ কৰা মানুহ আছে তেওঁ মানে ৰিপ্লেস কৰি দিব এটা কি হ'ব সিম্পলি এক্সাম্পল এটা দিছো মই ধৰি লোৱা এতিয়া কাৰ ডিলাৰটাই কি কৰিব আৰু আহা তোমাৰ 4-5 বছৰৰ পিছত বা 10 বছৰৰ পিছত কি কৰিব ধৰি লোৱা তুমি এটা চাকৰি এটা কৰিবা 10 বছৰৰ কাৰণে তুমি এটা কাবাক টাইম দিলা তাৰ পিছত তুমি নতুনকে বস্তু এটা আৰ্ন কৰিব নোৱাৰা মানে এডুকেশ্যন এটা ল'ব নোৱাৰা ধৰি লোৱা তুমি মই তোমাক এটা এক্সাম্পল দিছো তুমি কোনবা এটা ডিলাৰ কাম কৰি আছা ঠিক আছে সেই ডিলাৰ কি হৈছে তুমি সময় দিলা 10 বছৰ দিন তেওঁ টাইম এফৰ্ট সব দিলা তুমি ভাল সেলিংসও কৰি দিলা তুমি ভাল ইনকাম এটা কৰি আছা কিন্তু যেতিয়া সেই ডিলাৰজনে ভাবিব যে মই এওক 10,000 বা 1 লাখ টকা দিয়াতকে মই ডিজিটেল মাৰ্কেটিঙৰ যোনটো ইনভেষ্টমেন্ট আছে বহুত কম আছে 10,000 টকাত মই গোটেই কামটো হৈ যাব ঠিক আছে 10,000 টকাত 10টা মানুহৰ কাম কৰিব পাৰিব তেতিয়া তোমাক ল'ব নে ধৰি লোৱা তুমি যোনটো সেলছ কৰি থকা মানুহটোক ল'ব নে যোনটো ডিজিটেল মাৰ্কেটিং কৰি থাকিব সেই মানুহটোক ল'ব কোৱা obviously ডিজিটেল মাৰ্কেটিংৰ মানুহটোক ল'ব কজ হি ইনকাম বেছি জেনাৰেট কৰি দিব ন মানুহটোক মানে যোনটো ওনাৰ হয় যোনটো সেই কোম্পানীৰ বা সেই ধৰি লোৱা মই সো এক্সাম্পল দিলো হে মাৰুতি সুজুকিৰ ধৰি লোৱা এটা ডিলাৰ আছে তেওঁ সেই মালিক এটা থাকে ন ডিলাৰৰ তো সেই মালিকক ইনকাম কোনে দিব অবভিয়াছলি সেলছমেনটোৱে কিন্তু সেলছমেনটোক ৰিপ্লেস কৰি পেলাই কোনে হেৰি কৰিব ডিজিটেল মাৰ্কেটিং তো তেনেকুৱা কিছুমান কথা তোমালোকে নিজে সাৰ্চ কৰা মই বহুতখিনি লেন্ডি হৈ গৈছে ভিডিঅটো মই আৰু লেন্ডি নকৰো ভিডিঅটো ঠিক আছে নহলে তোমালোকে টোপনিয়াই যাব চাগে মেবি তো ইমানটা সামৰিছো আৰু মই আৰু ভিডিঅ বনাম এনেকুৱা ইন্টাৰেষ্টিং ভিডিঅ কিছুমান যোনখিনি তোমালোকে জানা কিন্তু তোমালোকে এতিয়ালৈকে সেই বস্তুটোৰ ওপৰত মানে কি বুলি কম তোমালোকে হেতুৰ ওপৰত এতিয়ালৈকে তোমালোকে মানে ভাবি চোৱাই নাই যে সেই বস্তুটো হ'ব পাৰে ইন ফিউচাৰ ঠিক আছে তো ভাবি চোৱা ইউটিউব আছে গুগল আছে চোৱা কোনটো বস্তু তোমালোকৰ কাৰণে বেটাৰ হয় আৰু মোৰ লগত অপচন আছে ঠিক আছে যদি তোমালোকে মোৰ পৰা এডভাইচ ল'ব বিচাৰা মোৰ লগত অপচন আছে মই তোমালোকক অপচন দিবও পাৰো ঠিক আছে তো হেতু কথা ইমানখিনিতে সামৰিলো